না এবি আমচুৰ মেমৰেণ্ডাম আছে যেটো আমাৰ অল বড়োলেণ্ড মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন আছে না আমচুৰ মেমৰেণ্ডাম ইয়াতে আছে ইয়াতে যেটো মেমৰেণ্ডাম আছে এটো অকল নেমচুৰ মেমৰেণ্ডাম আছে নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন নেমচুৰ মেমৰেণ্ডাম হে আছে কি উদ্দেশ্যত তেওঁ দিছে নাজানো এটা কৈছে যে 1 লাখ কেজি পৰ্ক প্ৰডাকশন গাহৰি মাংস পাৰ ডে প্ৰডাকশন কৰা হ'ব আৰু এটো মুছলিম কমিউনিটিৰ ভিজন ডকুমেন্টত দিছে নিদিলৰ চলিল হয় গতিকে এটো আমাৰ মুছলিম কমিউনিটিৰ ৰাইজে কি ধৰণে প্ৰকাশ কৰে ভাৱ প্ৰকাশ কৰিব বিটিসি চুক্তিৰ দ্বাৰা হাগ্ৰামা মহিলাৰীৰ চুক্তিৰ দ্বাৰা হাগ্ৰামা মহিলাৰীৰ শাসনকালত এনশ্বৰিং লং টাৰ্ম পিস এণ্ড ডেভেলপমেন্ট বুলি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেন্টত লিখা আছে আৰু তেওঁ নিজে লিখি কি দৰে তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কথাই প্ৰতি তেওঁ কনফ্লিক্ট অশান্তি এইবিলাকৰ কথা কি দৰে কৈ আছে তাৰ মানে তেওঁৰ কথা কোৱা আৰু লিখা এইবিলাকৰ মাজত কোনো লিংক নাই কোনো ধৰণৰ টিম নোহোৱা বাজেট এটা আপুনি প্ৰস্তুত কৰি ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে আজি বড়োলেণ্ড গেষ্ট হাউস কৈলাশ কলনীৰ যি বড়োলেণ্ড গেষ্ট হাউস থাকাৰ কাৰণে বিটিসি চৰকাৰে বনোৱাৰ কাৰণে আজি তাৰ চাৰিওফালে যেটো পথ এই পথটোৰ নাম আজি নামাকৰণ কৰা হৈছে বড়োফাৰ নামত ভাল কথা কিন্তু আপোনাৰ কৰ্তৃত্ব দিব লাগিব হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব আজি বড়োলেণ্ড গেষ্ট হাউসৰ অৱস্থা কি কৰি ৰাখিছে কোনো ধৰণৰ মেইনটেনেন্স নাই ৰিপেয়াৰিং নাই এনে ধৰণৰ কাম কাজ প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি আছে অল কোচ ৰাজবংশী ষ্টুডেণ্ট ইউনিয়নে 1 নম্বৰ দাবী হিচাপে গ্ৰান্ট অফ শিডিউল ট্ৰাইবছ ষ্টেটাছ বুলি দিছে এটো তেওঁলোকৰ দাবী তেওঁলোকৰ কমিউনিটিয়ে কোচ ৰাজবংশী কমিউনিটিয়ে যেটো ভিজন দেখে ইয়াতে এটো তেওঁলোকে শিডিউল ট্ৰাইব হোৱাৰ ভিজন দেখে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই যেটো ভিজন দেখি আছে এই ভিজনত এই কথা মেনশন নাই তেওঁ যিবিলাক কমিউনিটিৰ নাম লিখিছে তাতে যেটো এসসি কমিউনিটিৰ নাম লিখিছে এই এসসি কমিউনিটিৰ কোনো ভিজন ডকুমেন্ট প্ৰস্তুত কৰা নাই এসসি কমিউনিটি হিচাপে গ্ৰহণ কৰিছে তেতিয়া হলে এসসি কমিউনিটিৰ ভিজন ডকুমেন্ট তেওঁ কিয় উলিওৱা নাই এটো এটা প্ৰশ্ন থাকে গতিকে তেওঁৰ কথা আৰু কামত পাৰ্থক্য আছে প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ যি ৰামবান মেডিচিন নিৰ্বাচনত এবাৰ ঝাৰি আছে যেটো মেডিচিনৰ কথা কৈ আছে ভিজন ডকুমেন্ট কমিউনিটি ভিজন ডকুমেন্ট এআই হল প্ৰমোদ বড়ো ডাঙৰীয়াৰ কমিউনিটি ভিজন ডকুমেন্ট যথেষ্ট গধুৰ হৈছে ভালেখিনি টকা খৰচ কৰিছে যেন পাওঁ এখন কিতাপ আছিল বুলি ভাবিছিলোঁ মই কিন্তু এটো এখন কিতাপ নহয় বেলেগ বেলেগ কমিউনিটিৰ তেওঁ বেলেগ বেলেগকে এই ভিজন ডকুমেন্ট বিলাক উলাইছে আৰু এই ভিজন ডকুমেন্টখিনি প্ৰিলিমিনাৰী অধ্যয়ন কৰি তেওঁ যি ইমান ডাঙৰ ঢাকঢোল পিটি আছে ভিজন ডকুমেন্টক লৈ হেয়া চকুত নপৰে আপোনাৰ যি বাজেট স্পিচ আৰু ভিজন ডকুমেন্টৰ লগতো মিল নাই আজি তেওঁ 26টা কমিউনিটিৰ কথা কয় 26টা কমিউনিটিৰ ভিজন ডকুমেন্টৰ কথা কয় কিন্তু আমি হিসাব কৰি দেখিছো ভিজন ডকুমেন্ট আসলতে 25টা কমিউনিটিৰ হে আছে গতিকে তাতেও তেওঁৰ মিল নাই কৈ আছে কিবা হৈ আছে কিবা কৈ 26টা আছে 25টা পিছত আমি ভালেখিনি অধ্যয়ন কৰি গম পালো যে এই যে বাজেট স্পিচত তেওঁ যিবিলাক কমিউনিটিৰ নাম লিখিছে তাতে যেটো এসসি কমিউনিটিৰ নাম লিখিছে এই এসসি কমিউনিটিৰ কোনো ভিজন ডকুমেন্ট প্ৰস্তুত কৰা নাই গতিকে এসসি কমিউনিটিৰ যিসকল সংগঠন আছে তেওঁলোকে আজি প্ৰশ্ন উত্থাপন কৰক যে এসসি কমিউনিটিৰ যদি প্ৰমোদ বড়ো ডাঙৰীয়াই এসসি কমিউনিটি হিচাপে গ্ৰহণ কৰিছে তেতিয়া হলে এসসি কমিউনিটিৰ ভিজন ডকুমেন্ট তেওঁ কিয় উলিওৱা নাই এটো এটা প্ৰশ্ন থাকে গতিকে তেওঁৰ কথা আৰু কামত পাৰ্থক্য আছে এতিয়া মই এই ভিজন ডকুমেন্ট বিলাকৰ সাৰাংশত আহো এই ভিজন ডকুমেন্টত কি আছে প্ৰথম পেজত vision of that particular community এইখিনি হল ভিজন এটা কমিউনিটিক লৈ আৰু এটো আদিবাসী সাজ জনগোষ্ঠীৰ ভিজন ডকুমেন্ট এইখন হয় ঠিক তেনেকে কোচ ৰাজবংশী আছে মুছলিম বুলি আছে বড়ো বুলি আছে উৰিয়া বুলি আছে তেনেকে 25টা কমিউনিটিৰ ভিজন ডকুমেন্ট আজি ইয়াতে আপোনালোকৰ আগত প্ৰস্তুত আছে
এই 25টা কমিউনিটিৰ ভিজন ডকুমেণ্ট ইয়াতে মজুদ আছে আৰু যিটো কমিউনিটিৰ কথা প্ৰমোদ বড়ো ডাঙৰীয়াই কয় কিন্তু সেই কমিউনিটিৰ ভিজন ডকুমেণ্ট বনোৱা নাই সেইটো হ'ল SC কমিউনিটিৰ ভিজন ডকুমেণ্ট খুদ প্ৰমোদ বড়ো ডাঙৰীয়াই বনোৱা নাই আৰু বাজেট স্পিচত কিন্তু মেনশ্যন কৰিছে এতিয়া এই ভিজন ডকুমেণ্টত আপোনালোকে চালে আচৰিত হ'ব মই প্ৰথমে আদিবাসীসকলৰ ভিজন ডকুমেণ্টটো লৈছোঁ আৰু এই আদিবাসীসকলৰ বাবে যিটো ভিজন তেওঁ লিখিছে এই ভিজনবিলাক ইয়াত আছে এই আদিবাসীসকলৰ ভিজন ইয়াতে আছে আদিবাসীসকলৰ আশা সংগঠনৰ পৰাই দুটা মেমৰেণ্ডাম আহিছিল মেমৰেণ্ডাম ইয়াত আছে আৰু মেমৰেণ্ডামত তেওঁলোকৰ যিটো মূল দাবী আশাৰ আদিবাসী ছাত্ৰ সংগঠনৰ এই দাবীটো হ'ল শিডিউল ট্ৰাইব তেওঁলোকে বিচাৰে শিডিউল ট্ৰাইব এইটো আশাৰ দুটা গোট আছিল প্ৰদীপ নাগ গোট তেওঁ অলৰেডি স্বৰ্গগামী হৈছে প্ৰদীপ নাগ গোটৰ ফালৰ পৰাও যিটো মেমৰেণ্ডাম দিয়া হৈছিল আৰু গডউইন হেমব্ৰম তেওঁৰ গোটৰ ফালৰ পৰাও যিটো মেমৰেণ্ডাম দিয়া হৈছিল দুটা মেমৰেণ্ডামতে যিটো প্ৰথম তেওঁলোকৰ দাবী সেই দাবীটো আছিল শিডিউল ট্ৰাইব কিন্তু তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টত আদিবাসীসকলৰ যে শিডিউল ট্ৰাইব লাগে সেই ভিজনটো কিন্তু তেওঁৰ ভিজন ডকুমেণ্টত প্ৰকাশিত হোৱা নাই এক নম্বৰ কথা কিন্তু BPF দল হিচাপে আমাৰ আগতে NOC দিয়া আছে আৰু ইয়াতে আদিবাসী ছাত্ৰ সংগঠনে যিটো মেমৰেণ্ডাম সাবমিট কৰিছে তাতে পূৰ্বৰ BPF গভৰ্ণমেণ্টক ধন্যবাদ প্ৰকাশ কৰিছে NOC প্ৰদান কৰাৰ বাবে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি ভিজন ডকুমেণ্টত যিটো তেওঁৰ ভিজন এই ভিজনত কিন্তু শিডিউল ট্ৰাইব প্ৰদান কৰা হ'ব বুলি কোনো ধৰণৰ ভিজন তেওঁৰ নাই কি ধৰে এই কমিউনিটিৰ ভিজন তেওঁ ৰাখিছে এইটো তেওঁ স্পষ্ট কৰিব লাগে একেদৰে কোচ ৰাজবংশীসকলৰ যিটো ভিজন ডকুমেণ্ট তেওঁলোকৰ মূল দাবী হ'ল শিডিউল ট্ৰাইব প্ৰদান কৰিব লাগে তেওঁলোকৰ এই দাবীটো তেওঁলোকৰ মূল দাবী ইয়াতে এক নম্বৰ দাবী হিচাপে অল কোচ ৰাজবংশী ষ্টুডেণ্ট ইউনিয়নে এক নম্বৰ দাবী হিচাপে গ্ৰান্ট অফ শিডিউল ট্ৰাইব ষ্টেটাছ বুলি দিছে এইটো তেওঁলোকৰ দাবী তেওঁলোকৰ কমিউনিটিয়ে কোচ ৰাজবংশী কমিউনিটিয়ে যিটো ভিজন দেখে ইয়াতে এইটো তেওঁলোকে শিডিউল ট্ৰাইব হোৱাৰ ভিজন দেখে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো ভিজন দেখি আছে এই ভিজনত সেই কথা মেনশ্যন নাই গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন বেলেগ আৰু এই কমিউনিটিবিলাকৰ ভিজন বেলেগ মুছলিমটো মই আগতেও কৈছোঁ মুছলিম হ'ল ধৰ্মীয় পৰিচয় তথাপি প্ৰমোদ বড়ো ডাঙৰীয়াই যদি মুছলিমক কমিউনিটি হিচাপে পৰিচয় দিব খুজিছে এইটো তেওঁৰ কথা কিন্তু আমি মুছলিম হিচাপে এটা আমাৰ ধৰ্মীয় পৰিচয় মুছলিমৰ ভিতৰত ভালেকেইটা কমিউনিটি আছে বেলেগ বেলেগ কমিউনিটি ঠিক আছে কিন্তু মুছলিম হিচাপে তেওঁ কমিউনিটি দিছে কমিউনিটি বুলি কৈছে আৰু ইয়াতে কিন্তু যিসকলৰ মেমৰেণ্ডাম তেওঁ প্ৰকাশ কৰিছে এই মেমৰেণ্ডামত না AB আমচুৰ মেমৰেণ্ডাম আছে যিটো আমাৰ অল বড়োলেণ্ড মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন আছে না আমচুৰ মেমৰেণ্ডাম ইয়াতে আছে ইয়াতে যিটো মেমৰেণ্ডাম আছে এইটো অকল নেমচুৰ মেমৰেণ্ডাম আছে নৰ্থ ইষ্ট মাইনৰিটিজ ষ্টুডেণ্ট ইউনিয়ন নেমচুৰ মেমৰেণ্ডামহে আছে যি দুটা BTC অঞ্চলৰ যি দুটা মূল সংগঠন সংখ্যালঘু সম্প্ৰদায়ৰ AB আমচু আৰু আমচু তেওঁলোকৰ মেমৰেণ্ডাম নোহোৱাকৈ মুছলিমৰ ভিজন ডকুমেণ্ট প্ৰস্তুত প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিছে কি আশ্চৰ্যকৰ আৰু ইয়াতে এইটো মুছলিম কমিউনিটিৰ তেওঁ কোৱা মুছলিম কমিউনিটিৰ ভিজন ডকুমেণ্ট আৰু ইয়াৰ শেষ পৃষ্ঠাত এটা ধুনীয়া এডভাৰটাইজমেণ্ট দিছে সেইটো হ'ল এয়া চাব পাৰে ঠিক বুজিছে ইয়াৰ লগত কিন্তু মুছলিম কমিউনিটিৰ কোনো লেনা দেনা নাই এইটো পেজ ইয়াতে নিদিলেও চলিল হয় কি উদ্দেশ্যত তেওঁ দিছে নাজানো এটা কৈছে যে 1 লাখ কেজি পৰ্ক প্ৰডাকশ্যন গাহৰি মাংস পাৰ ডে প্ৰডাকশ্যন কৰা হ'ব আৰু এইটো মুছলিম কমিউনিটিৰ ভিজন ডকুমেণ্টত দিছে নিদিলেও চলিল হয় গতিকে এইটো আমাৰ মুছলিম কমিউনিটিৰ ৰাইজে কি ধৰণে প্ৰকাশ কৰে ভাৱ প্ৰকাশ কৰিব তো এই ধৰণে তেওঁ কৰিছে প্ৰত্যেকটা যদি আপুনি কমিউনিটিৰ ভিজন ডকুমেণ্ট চায় এই কমিউনিটিবিলাকৰ নিজস্ব যিটো ভিজন আছে এই স্থানত BTC অঞ্চলত তেওঁলোকৰ যিটো আশা আকাংক্ষা আছে এছপিৰেশ্যন আছে সেইবিলাক ভিজন ডকুমেণ্টত প্ৰকাশ পাইছে নে নাই মই এই কেইটামান এক্সাম্পল উদাহৰণ দি আপোনালোকক বুজালোঁ যে ইয়াৰো কোনো লিংক নাই বড়োসকলৰ ভিজন ডকুমেণ্টটো ওলাইছে বড়োসকলৰ ভিজন ডকুমেণ্টৰ বিষয়ে মই বেছি মন্তব্য একো নিদিওঁ কিন্তু ইয়াতে এটা মন্তব্য মই আপোনালোকক দিম যিটো প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ
যিখিনি শাসন এই শাসনক তেওঁৰ কৰা কামবিলাকক অহিংসা কিবা কিবি কৈ তেওঁলোকৰ গোটেই দলীয় কৰ্মকৰ্তাসকলে প্ৰচাৰ চলাই আছে কিন্তু ভিজন ডকুমেণ্টত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টত আছে দ্য BLT একৰ্ড মানে BTC একৰ্ড ৰিপ্ৰেজেণ্টছ এন এক্সাম্পল অফ কনফ্লিক্ট ৰিজলিউশ্যন ভিজন ডকুমেণ্টত লিখিছে তেওঁ যে BLT ৰেকৰ্ড মানে BTC চুক্তি 2003 represents an example of conflict resolution এটা উদাহৰণ conflict resolution এটা উদাহৰণ through political engagement and institutional reform কিমান ডাঙৰ কথা আৰু তাতে লিখিছে ensuring long term peace and development BTC চুক্তিৰ দ্বাৰা হাগ্ৰামা মহিলাৰীৰ চুক্তিৰ দ্বাৰা হাগ্ৰামা মহিলাৰীৰ শাসনকালত ensuring long term peace and ডেভেলপমেণ্ট বুলি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টত লিখা আছে আৰু তেওঁ নিজে লিখি কিদৰে তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথাই প্ৰতি তেওঁ কনফ্লিক্ট অশান্তি এইবিলাকৰ কথা কিদৰে কৈ আছে তাৰমানে তেওঁৰ কথা কোৱা আৰু লিখা এইবিলাকৰ মাজত কোনো লিংক নাই তো প্ৰমোদ বড়ো ডাঙৰীয়া অনুগ্ৰহ কৰি আপুনি এই যে ভিজন ডকুমেণ্ট ইমান ভাৰী কিমান টকা খৰচ কৰিছে নাজানো এইটো দাঙি লৈ যোৱাই দিগদাৰী দুজন মানুহ দাঙি লৈ আহিব লাগে এইটো পঢ়ি এটা কিতাপত যদি আপুনি দিলে হয় ইজনে সিজনৰ বিষয়ে পঢ়িলে হয় যি আপুনি হাৰমনিৰ কথা কয় তেতিয়া বেছি ভাল হ'ল হয় এটা বেলেগ বেলেগ কিতাপ এটা যদি হেৰাই যায় সেই কমিউনিটিৰ বিষয়ে গম পোৱাই নাযাব আৰু যিবিলাক আপুনি ইয়াতে লিখিছে এইবিলাক লিংকলেছ কোনো ধৰণৰ লিংক নাই গতিকে অনুগ্ৰহ কৰি আপুনি কোৱা আৰু কৰাৰ মাজত আপুনি এটা সামঞ্জস্য ৰাখক যিবিলাক কথা কৈ আছে সেইবিলাক আপুনি ডকুমেণ্ট কৰি আছে নে নাই যেনেদৰে মাটিৰ কথা কয় মাটিৰ পাট্টা দিয়া বুলি কৈ আছে কিন্তু একচুৱেলি গ্ৰাউণ্ডত কৰা নাই গ্ৰাউণ্ডত তেওঁ 500 মাটিৰ পাট্টা প্ৰদান কৰা নাই কিন্তু 2 লাখ মাটিৰ পাট্টা প্ৰদান কৰা বুলি কয় তো তেওঁৰ মুখত এটা কথা আৰু ডকুমেণ্টত এটা কথা আৰু তেওঁৰ কামত এটা কথা এইবিলাক কোনো ধৰণৰ লিংক নাই মই অনুগ্ৰহ কৰিম প্ৰমোদ বড়ো ডাঙৰীয়াক আপুনি এই বস্তুবিলাক লিংক লগাক আৰু এটা ভাল টিম আপুনি লগ ভাল টিম লৈ আপুনি এইবিলাক ডকুমেণ্টেশ্যন কৰক আপুনি বাজেট স্পিচত কি কৰিছে আমি সবেই চালো কপি পেষ্ট কৰিলে আঠা লগালে আপুনি কোনো ধৰণৰ টিম নোহোৱা বাজেট এটা আপুনি প্ৰস্তুত কৰি ডাঙৰ লেকচাৰ মাৰি আছে আজি বডোলেণ্ড গেষ্ট হাউচ কৈলাশ কলনীৰ যি বডোলেণ্ড গেষ্ট হাউচ থাকাৰ কাৰণে BTC চৰকাৰে বনোৱাৰ কাৰণে আজি তাৰ চাৰিওফালে যিটো পথ এই পথটোৰ নাম আজি নামাকৰণ কৰা হৈছে বডোফাৰ নামত ভাল কথা কিন্তু আপোনাৰ কৰ্তৃত্ব দিব লাগিব হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব আজি বডোলেণ্ড গেষ্ট হাউচৰ অৱস্থা কি কৰি ৰাখিছে কোনো ধৰণৰ মেইনটেনেন্স নাই ৰিপেয়াৰিং নাই এনে ধৰণৰ কাম কাজ প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি আছে